হেল্ল' বন্ধুসকল নমস্কাৰ। এইটো দেখিছে মোৰ নতুন গঁৰালটো যে কমপ্লিট হৈ গ'ল। এইটো চাইডে ৱালখন কমপ্লিট হৈ গ'ল। গ্ৰিলখন লগাইছোঁ, গ্ৰিলখনৰ ইটা এটা আঁতৰাই দিয়া নাই, আজি ইটা এটা আঁতৰাই দিব পৰা হৈছে আৰু। অকণ হিলি আছে নেকি, এইটো হিলি থকা দেখি আপোনাৰ। বাকী এইটো পানী দিবলৈ বনাইছোঁ, এইটো ধুনীয়াকৈ আজি ঘোলা মাৰি দিয়া হৈছে ইয়াত। বাকী ইহঁতক দানা দিছোঁ। এইটো বগাটো দিহে দিম বুলি ভাবিছোঁ আৰু। বাকী এইপিনে এইটো দেখিছে লুঙাটো মাৰি দিছোঁ ধুনীয়াকৈ, এইটো বনাই দিছোঁ। এইটো যদি নেক্সট সেইপিনে বহলাই থৈ দিছোঁ কেলৈ এইপিনে আপোনাৰ নেক্সট যেতিয়া সেইটো গঁৰালটো বনাম তেতিয়া এইপিনে দিব লাগিব, গতিকে বনাই থৈ দিছোঁ এতিয়াতে। এইটো পূৰা ঘোলা মাৰি দিয়া হৈছে একদম পিছলৈকে, এনেকৈ গাঁতটোলৈকে গোটো ওলাই যোৱাকৈ। এতিয়া আজি চফা কৰিবলৈ আছে গঁৰালটো। এইটো পোৱালি গঁৰালটো দেখিছে, এইটো ধুনীয়াকৈ প্লাষ্টাৰ মাৰি দিয়া হৈছে, প্লাষ্টাৰ মাৰি পলিচ কৰি দিয়া হৈছে। এইটো মোটামুটি 22-24 হাজাৰমান টকা খৰচ হ'ল এইটো বনাওঁতে। এইটো চাইডে লুঙা নাই ৰখা, ড্ৰেইন নাই ৰখা, কাৰণ কিয় এইটো চাইডে একো হেৰি নাই, ফুটা নাই ৰখা যে। সেইটো চাইডে ফুটা দিছোঁ, সেই চাইডটো ডাউন কৰি দিছোঁ। বাকী খৰচ বহুত হয় বনাবলৈ, এতিয়ালৈকে পইচা ওলোৱাই নাই, খৰচ হৈয়ে আছে। আকৌ এইটো গিলানটো আনিবলৈ আছেই, তাত এইটো পানী দিবলৈ চিষ্টেমটো বনাবলৈ। এইটো বনাই দিছোঁ কেলৈ, এইটো বনাই দিয়া কথা আছে। এইটো মানে পানীটো যাতে এইটো গিলানটো কেতিয়াবা ইহঁতে মানে উভতাই হেৰি কৰি দিয়ে, তেতিয়া পানীটো পৰিলে যাতে ইয়াতে থাকে, এনি টাইম পানীটো যাতে বৈ নাথাকে, এইটো কাৰণে এইটো বনাই দিছোঁ। আৰু সিজোৱা দানাটো কেতিয়াবা দিলেও ইয়াত দিবলৈ ভাল। বাকী গ্ৰিলখন মোৰ 1800 টকা পৰিছে, 15 কেজি হৈছিলে, 120 টকাকৈ কেজি লৈছে। বাকী গঁৰালকেইটা উটুৱাওঁতে ৱালকেইখনত আজি পানী মাৰিব লাগিব। নেক্সট আৰু এইটো গঁৰাল বনাবলৈ আছে আৰু তাৰপাছতহে আৰু ডাঙৰকৈ চিন্তা কৰিম, তেতিয়া সেই পিছপিনে লৈ যাব লাগিব। এই বাগানডোখৰ দেখিছে, সেইপিনে পিছপিনে লৈ যাব লাগিব। গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু।